তো গাইজ মাঘ বিহুৰ মোৰ ভিডিঅ' অলৰেডি আপলোড হৈ গৈছে। তো চাব, সকলোৱে চাব, মৰম দিব, ছাপোৰ্ট কৰিব। তো গাইজ আজিৰ ইয়াৰ পৰা আৰম্ভ কৰিম। তো তামোল গছ বান্ধিম আৰু এতিয়া যাই কিনে মুখ ধুম, ভাত খাম। তো ব'লক গাইজ, প্ৰথমে গা ধুই ল'ম, তাৰপিছত যি কাম কৰিব লগা আছে চব কৰিম আৰু চাই থাকিব। তো গাইজ গা ধুই আহিলোঁ মই। তো বহুত ঠাণ্ডা, বা পানী বহুত ঠাণ্ডা বে। তেল এতিয়া মেচ লাগে, মেচ বিচাৰোঁ, মেচ। তো ব'লক আজি চলাই দিয়া। প্ৰথমে এইটোৱে আৰম্ভ কৰোঁ, তাৰপিছত এইটো জ্বলাই দিম। প্ৰথমে এইটো লাগিলে গাই, জুই লাগিছে ইয়া, লাগো। প্ৰথমে এইটোৱে লগাই লওঁ, তাৰপিছত এটাটো লাগি গ'ল। ইয়াৰ পৰা মই খেৰ নিম। তো ইয়াৰ পৰা নিব লাগিব, তো বস্তাৰ ভিতৰত ভৰাব লাগিব ন, তাৰ কাৰণে লৈ যাওঁ আৰু ইয়াৰ পৰা লৈ ল'লো ইয়াৰ খেৰ বস্তাত ভৰাই কেনে অলপ বান্ধো আৰু চল আৰম্ভ কৰোঁ এতিয়া। তো গাইজ মই তামোল গছখিনি এতিয়া খেৰ বান্ধি লওঁ, কাৰণ এতিয়া মই আপোনালোকক দেখাবলৈ নোৱাৰিম, কাৰণ শ্বুট কৰিবলৈ কোনো নাই, মই অকলে। ফাইনেলি গাইজ মোৰ তামোল বন্ধা কাম হৈ গৈছে। তো এতিয়া অলপ নতুন চোলা পিন্ধিলোঁ, ইপিনি লং পেণ্ট নতুন পিন্ধিলোঁ। মাঘ বিহুৰ আৰু নতুন নিপিন্ধিলে কি হ'ব ন। এতিয়া অলপ ওলাই যাওঁ গাঁৱলৈ, তো চাই থাকিব। ঘৰৰ পৰা ওলালোঁ, প্ৰথমে মই জেঠীহঁতৰ ঘৰত যাম, তাহাঁতৰ ঘৰত তাতে কি পাই খাওঁ, লাৰু, তাৰপিছত তেল পিঠা, বহুত কুছ খাম আৰু